নমস্কাৰ, মই আজি আহিলোঁ আপোনাৰ পেণ্ট দুটা চিলাবলৈ। হাফ পেণ্ট দুটা চিলাবলৈ একেবাৰে ফটা হৈ গৈছে। দিনকালো বেয়া, কৰোণাৰ সময় ইনকাম নাই, বহুত বেমেজালি হৈছে। ফটা পেণ্ট চিলাইছোঁ আৰু উপায় নাই আৰু ককাজনো বিৰাট দুখীয়া হৈছে, পেটৰ কাৰণে বহুত কিবাকিবি কৰিছে। এই বয়সত ককাজনৰ আৰাম কৰাহে দিন ককাজনৰ, কিন্তু উপায় নাই, কি কৰিব ককাজনৰ। সেই একেই কৰি আছে, তেখেতেও কৰ্ম কৰি আছে আৰু তেখেতৰ দোকানখন হৈ গ'ল ভাইটি দোকানৰ ওচৰৰ কাষত কুটু দোকানৰ লগত তেখেতৰ চিলাই মেচিনটো। আৰু আপোনালোকৰ যদি কিবা ফটা চিটা আছে, যদি চিলাবলৈ কৰিবলগীয়া আছে, তেখেতৰ ওচৰত আহিব। খুব ধুনীয়া চিলাই ককাজনৰ। কি নাম ককা আপোনাৰ? অজিত দাস। কি ক'লে? অজিত দাস। আপুনি চিলাই কৰা কিমান দিন হ'ল? মই 70-80 বছৰ হৈ গ'ল। 70-80 বছৰ হৈ গৈছিলে। এতিয়া আপোনাৰ কৰোণাৰ সময়ত কি ক'ব? কৰোণাৰ সময়ত কি ক'ব? এতিয়া যিটো চিটুৱেশ্যন চলি আছে, কৰোণা মহামাৰী, কি ক'ম আৰু, চলিবলৈ কৰিবলৈ আপোনাৰ চৰকাৰে সুবিধা দিছেনে? নাই, একো দিয়া নাই। একো দিয়া নাই। এতিয়া আপোনাৰ অলপ কষ্ট হৈছে চাগৈ চলিবলৈ? কষ্ট হৈছে, কি কৰিব, উপায় নাই। কষ্ট হৈছে। এতিয়া আপুনি ডেইলি ইনকাম কৰি কিমান পায়? ডেইলি ইনকাম কৰে, কেতিয়াবা পইচাই নাপাওঁ। কি ক'লে? কেতিয়াবা পইচাই নাপাওঁ, কামেই নাহে কেতিয়াবা। এনেকুৱা অৱস্থা হৈছে। এতিয়া আপোনাৰ মানে পকেট খৰচা ঘৰ চলাবলৈ আপোনাৰ বিৰাট কষ্ট হৈছে, বহুত কষ্ট হৈছে। বাৰু যি কি নহওক, এই ককাজনৰ ওচৰত আপোনালোকে আহিব। 2-4 টকা দিব ককাজন, পেটৰ কাৰণে কৈছে, বিজনেছৰ কাৰণে নহয়। ককাজনে পেটৰ কাৰণে কৰিছে, এয়া বিজনেছৰ কাৰণে নহয়। ককাজনৰ ওচৰত আহিব, লাগিলে আপুনি 10 টকা 20 টকা দিও আপুনি এনেই আহি চিলাই যাব পাৰিব ককাজনৰ ওচৰত। ককা আপোনাৰ নামটো কৈ দিয়ক অকণ জোৰছে। অজিত দাস। আপোনাৰ বয়স? বয়স এইটো 67 বছৰ। আপোনাৰ ঘৰ? খেনচোৱা গাঁও। বাৰু ঠিক আছে। আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা ছোৱালী 3টা, ছোৱালী এজনী, ল'ৰা 2টা। ল'ৰা 2টা ক'ত থাকে? তামিলনাডুত। 2টা থাকে। খৰচা দিয়ে নে? খৰচা কেতিয়াবা তাহাঁতৰ হ'লে দৰকাৰ পৰিলে দিয়ে আৰু। বাৰু যি কি নহওক, আমি এইবিলাক ইমান দীঘলীয়া প্ৰশ্ন নকৰোঁ। কিবা কিবি চিলাব হ'লে এই ককাজনৰ ওচৰত আহিব। নমস্কাৰ।